বিহিত কৰ্মসমূহ নকৰাকৈ থকাৰ দ্বাৰাই মানুহে কৰ্মফলৰ অব্যাহতি লাভ কৰিব নোৱাৰে, নতুবা কেৱল সন্ন্যাস গ্ৰহণ কৰাৰ দ্বাৰাই মানুহে সিদ্ধি লাভ কৰিব নোৱাৰে। যিজনে নিজৰ কৰ্মেন্দ্ৰিয়বিলাকক দমন কৰি ৰাখিও মনতে ইন্দ্ৰিয় উপভোগৰ বিষয়বিলাকৰ কথা চিন্তা কৰি থাকে, তেওঁ নিশ্চয় চিত্তভ্ৰম হৈছে আৰু তেওঁক প্ৰতাৰক বোলা হয়। আনহাতে যদি এজন সৎ ব্যক্তিয়ে মনৰ দ্বাৰা কৰ্মেন্দ্ৰিয়সমূহক সংযত কৰিবলৈ চেষ্টা কৰে আৰু অনাসক্তভাৱে কৰ্মযোগ অৰ্থাৎ ঈশ্বৰীয় ভাৱনাৰে নিজৰ কৰ্তব্য সম্পাদন কৰিবলৈ লয়, সেইজন এজন বিশিষ্ট লোক। তোমাৰ কৰ্তব্যৰূপে যি কাম নিৰ্ধাৰিত কৰি দিয়া আছে তাক তুমি কৰি যোৱা। কৰ্ম নকৰাকৈ থকাতকৈ কাম কৰা বেছি ভাল। আৰু কাম নকৰাকৈ থাকিলে তোমাৰ শৰীৰ ধাৰণ কৰি থকাটোৱেই সম্ভৱ নহ'ব। যি কাম কৰা হয় তাক ভগৱানৰ বাবে কৰা এটা যজ্ঞ বুলি ভাবি নিষ্ঠাৰ সৈতে কৰিব লাগে, নহ'লে সকলো কামেই আকৌ সংসাৰ বন্ধনত বান্ধি পেলায়। গতিকে তোমালোকে ভগৱানৰ সন্তোষৰ অৰ্থে তোমাৰ কৰ্তব্যসমূহ কৰি যোৱা। তেনেদৰে কৰ্ম কৰিলে তুমি সদায় কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকিবা।